হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এইফালে হাজবেণ্ডক যিটো কাম কৰিবলৈ দিছোঁ, তেওঁ পূৰা মন দি কৰিছে। গমে নাপায় যে মই ভিডিঅ' কৰি আছোঁ। আৰু এইফালে মই চব ৰেডি কৰি ল'লোঁ, কাৰণ নতুন এটা কেকৰ অৰ্ডাৰ আহিছে। সেইটোকে বনাবলৈ লৈছোঁ। এটা 1 পাউণ্ডত বাৰ্বি কেক বনাই দিব লাগে। তাকে বনাবলৈ কেকটো ৰেডি কৰিছোঁ। একেবাৰে চিম্পলকৈ বনাই দিব কৈছে, কাৰণ 1 পাউণ্ডত বাৰ্বি কেক এটা বনাবলৈ অলপ দিগদাৰী হয়। কিন্তু যোনে বনাব দিছে তেওঁ ক'লে যে এনে বনাই দিলে হয়। কিন্তু শেষত চালোঁ যে 1 পাউণ্ডৰ কেকটো গৈ 2 পাউণ্ডমান হ'লগৈ। আৰু মোৰ বেছিভাগ এনেকুৱাই হয়, যোনে মোৰ পৰা কেক লয় তেওঁলোকে গম পায়েই 1 পাউণ্ডৰ দিলেও বহুত বেছি ডাঙৰেই হৈ যায়। আৰু আপোনালোকে কোনোবাই যদি ঘৰত কেক বনায়, আপোনালোকৰ বাৰু এনেকুৱা হয় নেকি যে 1 পাউণ্ডৰ কেকটো গৈ বহুত বেছি ডাঙৰ হৈ যায়? এনেকুৱা হয় নেকি বাৰু? কমেণ্ট কৰিবচোন। আৰু একেবাৰে চিম্পলকৈ মই 1 পাউণ্ডৰ এটা বাৰ্বি কেক বনাই দিছোঁ। হাজবেণ্ডে ভিডিঅ'টো কৰি দিছে, আৰু কিবা কিবি কৰিব দিলেও তেওঁ পটাপট কৰি দিয়ে, সেইকাৰণে মই পাৰিছোঁ। একেবাৰে চিম্পল হয়। কেনেকুৱা লাগিছে ডিজাইনটো জনাব। আৰু ভিডিঅ'টো যিসকলে চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু ভাল লাগিলে ভিডিঅ'টো শেষলৈকে চাব।